নমস্কাৰ ফ্ৰেন্ডছ, কি খবৰ? আশা কৰোঁ সবৰে ভালে আছে। অসম চৰকাৰে উলিওৱা নিযুত মইনা আঁচনিটো হৈ গ'ল। এতিয়া জীৱন প্ৰেৰণা আঁচনি চলি আছে। জীৱন প্ৰেৰণা আঁচনিত আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব? ইতিমধ্যে এইটো চলি আছে। জীৱন প্ৰেৰণা আঁচনিখন বহুতে এপ্লাই কৰিছে, কিন্তু এতিয়ালৈকে বহুতে এপ্লাই কৰা নাই। আমাৰ চাইবাৰত এতিয়াও আহি আছে। তো আপোনালোকে অতি সোনকালে গৈ কিনে বা নিজে পাৰে যদি নিজেও এপ্লাই কৰিব পাৰিব। তেনেকুৱা বিশেষ একো ডকুমেণ্টছ নালাগে। আপোনালোকে আপোনাৰ প্ৰভিজনেল সাৰ্টিফিকেট আৰু প্ৰভিজনেল মানে যোনটো পাছ আউট প্ৰভিজনেল আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো হ'লেই হ'ল। বাকি আপোনালোকক তাত খুদিব যে যোনকেইটা নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত হয় নেকি, এইকেইটা যদি হয় দিয়ে তেতিয়াহ'লে আপোনালোকে এলিজিবল নহয়। তো এইকেইটা অপশ্যন আপোনালোকে চাই ল'ব। কিবা কিবি তাতে অলপ দুই একটা কুৱেশ্যন খুদে, তো সেইকেইটা আপোনালোকে পঢ়ি কিনে চাই ল'ব। আৰু বহুতে সুধিছে যে যিসকল 2024ত পাছ আউট সিহঁতে কৰিব পাৰিব নেকি? তো তাতে একদম ক্লিয়াৰলি লিখা আছে যে প্ৰভিজনেল সাৰ্টিফিকেটটো 2025ত পাছ আউট হোৱা হ'ব লাগিব, তেতিয়াহে মানে সি পোৱা যোগ্য হ'ব। তো সেইকাৰণে যিসকলে 2024ত পাছ আউট সিহঁতে এপ্লাই কৰিব নালাগে। যিসকল 2025ত পাছ আউট সিহঁতেহে এপ্লাই কৰিলে বেছি ভাল হ'ব। আৰু ইয়াৰ লাষ্ট ডেটটো হৈ গ'ল, আপোনালোকে জানেই 30 নৱেম্বৰ, এইটো মাহৰে 30 তাৰিখ লাষ্ট ডেট। তো আগতীয়াকৈ আপোনালোকে এপ্লাই কৰি লওক, ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব।